Hi guys, welcome back to my YouTube channel. আজি হল দীপাৱলী আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে দীপাৱলী বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। As expected, বতৰটো ইমান ভাল নহয়, বতৰটো ৰাতিপুৱাৰ পৰা ডাৱৰীয়া হৈ আছে, বৰষুণ কিনকিনে বৰষুণ দিছে, তথাপি আমি হোষ্টেলৰ মানে বৰ্ডাৰ্ছ কিনে ভাবিছো কি দীপাৱলী অলপ সেলিব্ৰেশন কৰো। তাৰ বাবে অলৰেডি যিমান যি কাম আছিল সকলোবোৰ কামবোৰ হৈ গৈছে আৰু এই ভিডিঅ'টোত মই আমাৰ হোষ্টেলত কেনেকৈ দীপাৱলী সেলিব্ৰেশন কৰা হ'ল সেই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাবলৈ ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো ভাল পায় জানে কি কৰিব লাইক কমেন্ট সাবস্ক্ৰাইব সকলোবোৰ কৰিব আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো। পৰা এয়া বতৰ চাওক সব ডাৱৰীয়া বৰষুণ হৈ আছিল কিনকিনকে এতিয়া মাত্ৰ অলপ ৰখিছে সব ডাৱৰীয়া বতৰ এইবিলাক এভৰিথিং ডাৱৰীয়া বতৰ এয়া আমাৰ বন্তি পানী ভিজোৱা হৈ আছে মানুহজন লাকি কিমান বন্তি আছে ইয়াতে মই বনাই আছো দেই হা কিমানকে পৰিলে তাত এয়া তোমাৰ 2 টকাকে দি আনিছো চাকি আনিছো 250 কে 500 টকা পৰিলে লাকি কিনা মানে ইয়াতে 250 মাটি চাকি আছে এতিয়া আমি হুকুৱাব লৈছো বাহিৰত আছো হুকাই লম পুৰাকে I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. এয়া আমাৰ 250 গছ চাকি কিছু সময় পানীত ভিজোৱাৰ পিছত এয়া এনেকৈ শুকুৱাবৰ কাৰণে ৰাখি থৈ দিয়া হৈছে এফালে খিৰিকী আছে তাৰ তলতে ধুনীয়া খলিতা দেখাই আছো এইডাল খলিতা ক্ৰিয়েটৰ দীপ বৈশ্য বিবেকে এটা খলিতা বনাই দেখুৱাব কপাহেদি ষ্টেপ 1 ষ্টেপ 2 সব একেলগে আছে There's so many things that I keep in my mind. নমস্কাৰ সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলো বৰ্তমান আমি সন্ধিয়া সময়ত বন্তি প্ৰজ্বলন কৰিবৰ বাবে ফলিতা যোগাৰ কৰি আছো বাকি সকলোলৈ দিৱালীৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো তো আমাৰ দীপাৱলীৰ গোটেই বস্তুখিনি বজাৰ কিমান আগত হৈছে বজাৰ বাজেটটো অলপ কম দেউলীয়া বাজেট এবাৰ আমাৰ মানে ষ্টুডেণ্টটো বহুত কম আছে তো সেইটো কাৰণে আমি এবাৰ অৰ্গেনিক এটো কি বুলি কয় প্ৰাকৃতিকভাৱে আমি দীপাৱলী উদযাপন কৰিব মানে অকল মানে চাকি আৰু চাকি বন্তি ক্ষুদ্ৰ উদ্যোগক মানে অলপ বেছি প্ৰাধান্য দিছো এবাৰ আৰু যেহেতু আজি বতৰটো অলপ ডাৱৰীয়া তেন্তে অলপ মানে ভয় খাইছে নে নাই যে সন্ধিয়া আমাৰ যদি বৰষুণ দিয়ে কিবা প্লেন বি আছে নে প্লেন বি মানে কি তেতিয়া আমি হোষ্টেলৰ ভিতৰতে জ্বলাম যেহেতু বেলকনিলৈকে বৰষুণ পৰাৰ কোনো মানে চান্সেছ নাই গতিকে আৰু ধুনীয়াকে ভিতৰতে জ্বলাম আৰু বৰ্তমান মেইনলি আপোনালোকে বাহিৰত জ্বলাম বুলি ভাবি থৈছে বাহিৰত জ্বলাম বুলি প্লেন বৰ্তমানতো বৰষুণ আছে গতিকে নহ'ব চাগে আৰু বাহিৰত জ্বলোৱা এতিয়া এইবোৰ কি কৰিছে বৰ্তমান হলিতা আমি যোগাৰ কৰি আছো চাকিত দিবৰ কাৰণে এইটো মানে কি ডাইৰেক্ট ৰেডিমেড হলিতা নাপালে নেকি ৰেডিমেড হলিতা আছে গেঞ্জিৰ হলিতা এয়া কি এতিয়া কপাৰ হলিতা আৰু কিমান কপা কিমান আনিছে কেজি কপা কিমান ওজন গম নাপাম বৰ্তমান 100 টকা আনিছো আৰু 100 টকা আৰু 100 টকা কপাইদি কিমান গছ হলিতা মানে কিমান আৰু বৰ্তমান আমাৰ 500 হলিতাৰ কাৰণে আমি এটো কি কয় যোগাৰ কৰি আছো চাকিৰ কাৰণে হলিতা দেখুৱা মানে আমি আশা কৰি আছো আজি বতৰটো ভাল হওক বতৰটো ভাল নহ'লে আমি ভাবিছো 250 খন চাকি আনিছো এতিয়া ক'ত জ্বলাও চাই ন খালি বতৰটো আনফৰ্চুনেটলি বতৰটো যদি বেয়া হয় আৰু ভিতৰতে জ্বলাব লাগিব আৰু তথাপিও দিৱালী উদযাপন কৰিমে আৰু যিখন যোৱাকালি ভাৰত পাকিস্তানৰ মেচ গ'ল এখন জিকাৰ পিছত আৰু উৎসাহ বাঢ়ি গৈছে আমাৰ কালি বিৰাট কোহলিয়ে বহুত ভাল খেলিলে সেইকাৰণে আমাৰ দিৱালীৰ মানে উৎসাহটো আৰু দুগুণ হৈ গ'ল
মানে এক পক্ষত ক'ব গ'লে টিম ইণ্ডিয়াই দীপাৱলী স্পেচিয়েল অফাৰ দিলে সকলোকে স্পেচিয়েল অফাৰ দিলে কিন্তু দীপে পাৰ্টিটো খাব লাগিছিলে টিম ইণ্ডিয়া জিকিছে দীপে পাৰ্টিটো খাব এই যে একেবাৰে সম্পূৰ্ণ 20 মিনিট মৌনব্ৰত পালন কৰিছিল যোৱাকালি মেটছখনত সাক্ষী আছে ন সেইকাৰণে জিকিলে সম্পূৰ্ণ 20 মিনিট মৌনব্ৰত পালন খাব কৰিছে লাগিব বেছিকে সেইকাৰণে জিকিলে এইটো আৰু হেৰিয়া অংকুৰে দিয়া কলিতা ৰানিং এয়া আমাৰ বয়জ হোষ্টেলৰ ৰংগলী লাকি আঁকিছে লাকি আজি ৰাতিপুৱাৰ পৰা বতৰটো ভাল নহয় আৰু গধূলিলৈ বতৰটো আৰু বেছি বেয়া হৈ যায় কিনকিনা বৰষুণটো ষ্টপ হয় কিন্তু যিটো বতাহটো আৰু বাঢ়ি যায় আবেলিলৈ বতাহৰ পৰিমাণটো আৰু বেছি বাঢ়ি যায় আৰু আমি 4ডাল কলপুলি আনিছিলোঁ কলগছৰ পুলি আৰু এইবোৰ পুতিবলৈ বহুত কষ্ট হয় পুতি দিওঁ কিন্তু সেইবোৰ পোনকৈ নৰয় মানে বতাহ ইমানেই বেছি যে এইবোৰ হালি পৰি যায় আৰু মানে বেয়া ৱেডাৰৰ কাৰণে আমাৰ দুপৰীয়াৰ পৰা কাৰেণ্টটো নাই আৰু এতিয়া মই যেতিয়ালৈ ভিডিঅ' শ্বুট কৰি আছোঁ চলাৰ পোহৰত কৰি আছোঁ এতিয়ালৈ কাৰেণ্টটো নাই তো আমি যিবিলাক মানে লাইটৰ যিবিলাক প্লেন আছিল সকলোবোৰ প্লেন বৰবাদ হৈ যায় আৰু বতাহৰ বাবে চাকিও জ্বলাব নোৱাৰা হৈছে চাকিও মানে নুমি যায় কলগছত আমি চাকি দিম বুলি ভাবিছিলোঁ আৰু চাকি দিবৰ কাৰণে উপায় নাইকিয়া হৈ গ'ল They all sound the same. চাকিটো বাদ দিয়ক বম যিবিলাক বম মাৰে সেই বমবোৰ মানে বতাহৰ ক'ৰবাত নুমাই যায় যিবিলাক ওপৰলৈ ৰকেট বমবিলাক দিয়া যায় সেইবোৰ বতাহৰ কাৰণে ওপৰলৈ যাব মানে দীপাৱলীটো সম্পূৰ্ণভাৱে মানে থাম পৰি গৈছে এই ৱেডাৰটোৰ কাৰণে We can get away with it. No, 'cause I'm feeling so. আৰু আমি আনিছিলোঁ 250 গছ চাকি 250 গছ চাকি আনিছিলোঁ কিন্তু তাৰে বহুত প্ৰায় 100 গছমান চাকি ইউজে নহ'ল 100 নহয় বেছি প্ৰায় 200 গছমান চাকি ইউজে নহ'ল বাকী যিখিনি ইউজ হ'ল দুটামান ৰংগলী দিব পাৰিলোঁ আৰু সেইকেইটাও নুমি যায় আৰু ষ্টেপত দুটামান দিলোঁ সেনেকৈ বাকী অলপ ফায়াৰ ক্ৰেকাৰ্ছ এইবিলাক বম চম অলপ ফুটোৱা গ'ল আৰু ৰকেট বম কিছু ফুটোৱা গ'ল সেইবোৰে মানে এইবাৰ দীপাৱলীটো যিমানভাৱে মানে এক্সপেক্ট কৰিছিলোঁ সিমান এক্সপেক্ট আৰু সেয়াই মানে দীপাৱলীটো যেনেকৈ ভাবিছিলোঁ সেনেকৈ আমি পালন কৰিব নোৱাৰিলোঁ তো এয়াই ভিডিঅ'টো ইমান এটা খাচ নহ'ল ভিডিঅ'টো ভাল পালে কি কৰিব জানি লাইক ছাবস্ক্ৰাইব সকলোকে কৰি দিব আৰু শেষত আকৌ এবাৰ আপোনাক সকলোকে হেপ্পী দীপাৱলী ডাৱৰীয়া হ'লেও হেপ্পী দীপাৱলী